हेलो दोस्तों नमस्कार मोर यूट्यूब चैनल स्वागतम जानाइছোঁ সকলোকে और जी आमी आमार অসমৰ धान खेती कि धरणे হয় धान खेती बर्तमान केने धरणे एतिया धान खेती कि धৰণৰ परिस्थितित আছে तार किछु आमी आभास आपनालोকক আজি দেখুৱাম आपनालोके হয়তো জানেই অসমত বিশেষকৈ আমাৰ লখিমপুৰ ডিস্ট্ৰিক্ট এলেকাত আপোনাৰ ধান খেতি মেইন খেতি হিচাপে ইয়াত সকলো কৃষক বন্ধুৱে কৰে গতিকে আমি আজি ধান খেতি বৰ্তমান কি পৰিস্থিতিত আছে অৰ্থাৎ বৰ্তমান কি সুন্দৰ এটা মনোৰ দৃশ্য আপোনালোকক আমি আজি আমাৰ চেনেলৰ জৰিয়তে আপোনাক জনাম গতিকে চাই থাকক বন্ধুসকল ভিডিওটো চাই কেনে পালে লাইক আৰু কমেন্টৰ জৰিয়তে আমাক জনাব আৰু যদি ভাল পালে তেনেহলে সাবস্ক্ৰাইব বুটামটো দবাই আমাক পৰৱৰ্তী ভিডিও কৰিবলৈ আমাক উৎসাহ যোগাব বুলি ভাবিলো ধন্যবাদ।